নমস্কাৰ। দীপালী ৰান্ধনীশাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই আজি আপোনালোকলৈ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো খাবলৈ বহুতেই টেষ্টি হয় আৰু বনাবলৈও অতিকৈ সহজ। বিশেষকৈ যিসকলে নতুনকৈ ৰান্ধিবলৈ শিকিছে আৰু তেল ফুটাৰ ভয়ত মাছ ফ্ৰাই কৰিবলৈকো ভয় কৰে, সেইসকলৰ কাৰণে এই ৰেচিপিটো অতিকৈ সুবিধাজনক হ'ব। আহকচোন তেন্তে ৰেচিপিটোৰ মাজলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই ৰন্ধাৰ প্ৰণালীটো দেখুৱাই যাম আৰু কি কি বস্তুৰ প্ৰয়োজন হয় তাকো কৈ যাম। এয়া মই বাহু মাছ লৈছোঁ 4 টুকুৰা। আপোনালোকে বেলেগ মাছো ল'ব পাৰে। ইয়াতে দিছোঁ আন্দাজমতে নিমখ, হালধিও দিছোঁ আন্দাজমতে, ৰঙা জলকীয়া গুড়ি আধা চামুচ, এচামুচ জিৰা, এচামুচ ধনিয়া পাউডাৰ, অকণমান গৰম মছলা দিছোঁ আৰু এতিয়া ইয়াতে দিম পিচি লোৱা নহৰু আদা 2 চামুচ আৰু দিব লাগিব পিঁয়াজ। পিঁয়াজ অলপ বেছিকৈ দিছোঁ। ইয়াত ডাঙৰ ডাঙৰ 2টা পিঁয়াজ আছে। এতিয়া দিম মিঠাতেল। মিঠাতেলো অলপ বেছিকৈয়ে দিব লাগিব, যিহেতু আমি আৰু কেৰাহীত তেল নিদিওঁ। এতিয়া আটাইখিনি বস্তু ভালদৰে সানি ল'ব লাগিব। সকলোখিনি মছলা ভালদৰে মিহলাই দিব লাগিব। এতিয়া গেছত কেৰাহী পাতি দি অলপ গৰম হওঁতে ইয়াত মাছ কেইপিচ দি দিব লাগিব। জুইটো কমকৈ ৰাখি আটাইকেইপিচ মাছ ইয়াত এনেদৰে দি দিম। মাছকেইপিচ দিয়াৰ পিছত বাকী ৰৈ যোৱা মছলাখিনিও ইয়াৰ ওপৰতে দি দি জুইটো কমাই ৰাখি ঢাকোন মাৰি থ'ম। 5-6 মিনিটৰ পিছত ঢাকোন উদঙাই চাই মাছকেইডোখৰ ওলোটিয়াই দিব লাগিব। এয়া চাওক, মাছকেইডোখৰ ৰঙচুৱা ৰং এটা লৈছে, ফ্ৰাই কৰা মাছৰ দৰে দেখাইছে। এনেদৰে আটাইকেইডোখৰ মাছ ওলোটিয়াই দি ইয়াৰ ওপৰতে দিম কাটি থোৱা বিলাহী। ইয়াত মই 2টা বিলাহী কাটি দিছোঁ, লগতে দিছোঁ 2টা কেঁচা জলকীয়া। এতিয়া আকৌ ঢাকোন মাৰি সিজিবলৈ দিম। মাজে মাজে ঢাকোন উদঙাই চাই বিলাহীখিনি সিজিছে নাই চাব লাগিব। লাহে লাহে সিজি আহিছে আৰু অলপ টাইম লাগিব, গতিকে আকৌ সিজিবলৈ দিছোঁ। এতিয়া আকৌ চাওঁ বিলাহী সিজিছেনে নাই। এয়া বিলাহী প্ৰায় সিজি আহিছে। প্ৰয়োজন হ'লে আপোনালোকে এইটো সময়তে অলপ পানীও দি দিব পাৰে। মই পানী নিদিওঁ, এনেদৰে ৰাখিম, গতিকে মই এতিয়া পানী দিয়া নাই। আপোনালোকে পানী দি অলপ গ্ৰেভি টাইপৰো কৰিব পাৰে। এপিচ মাছ উলটিয়াই চালোঁ, ইটো ছাইডো সিজিছে। এতিয়া ইয়াতে দি দিছোঁ কাটি থোৱা মান ধনিয়া। আপোনালোকে আমাৰ এনেই যিটো ধনিয়া থাকে এইটোও দিব পাৰে। 2 মিনিট সময় এনেকৈ ঢাকি থোৱাৰ পিছত এয়া উদঙাই চাইছোঁ, আমাৰ মাছৰ তৰকাৰী সিজি গ'ল। এইখিনি এতিয়া ৰেডি হৈ গ'ল, আমি নমাব পাৰোঁ। এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পাইছে? আশা কৰিছোঁ এই ৰেচিপিটো আপোনালোক সকলোৱে বনাই খাব আৰু মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।